নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এজ এ টাইম অসমলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু এটা লেটেষ্ট আপডেট আহি পৰিছে ডিৰেক্টৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট অফিচৰ পৰা। কি আপডেট আহিছে মই আপোনালোকক সবিশেষ দেখাম এইটো ভিডিঅ'ত। আপোনালোকে কেৱল ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব। ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে এটা নটিফিকেশ্যন আহিছে ডেট এট দিছপুৰ। চ' 30 তাৰিখ 2023। চ' ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে ইন দ্য পাৰ্টিয়েল মডিফিকেশ্যন। ইয়াতে মই আপোনালোকক সাবজেক্টটো কওঁ আগতে টাইম শিডিউল ফৰ ডেইলি এক্টিভিটিজ ইন অংগনবাদী চেণ্টাৰ। আপোনালোকৰ দৈনিক অংগনবাদী চেণ্টাৰৰ অংগনবাদী কেন্দ্ৰৰ দৈনন্দিন কাম কাজৰ সময়সূচী 3 বছৰৰ পৰা 6 বছৰৰ শিশুৰ বাবে সময়সূচী আৰু কেতিয়াৰ পৰা অংগনবাদী চেণ্টাৰ খোলা থাকিব কেতিয়া বন্ধ হ'ব সবিশেষ আপোনালোকে চোৱাটো খুবেই জৰুৰী। In the portal notification of all earlier notification instruction issued of the regard and for effective implementation of early childhood care education ECCE and early childhood development ECD activities of at Anganwadi center in the state of Assam, timings have been fixed as shown below, maintaining uniformity of time schedule and smooth function of daily activities as well as periodic activities by Anganwadi center and activities to be followed by the AWW of early childhood development, the ECD short form of the children with immediate effect and until further order. এইটো অৰ্ডাৰ আপোনালোকক ইমিডিয়েট দিয়া হৈছে। কি কৈছে জাৰি কৰা পূৰ্বৰ সকলো অধিসূচনা নিৰ্দেশৰ আংশিক পৰিৱৰ্তন কৰি প্ৰাথমিক শিশু আৰু যত্ন আৰু শিক্ষা আৰু প্ৰাথমিক শিশু বিকাশ কাৰ্যকলাপ ফলপ্ৰসূ ৰূপায়ণ কৰাৰ বাবে অসম ৰাজ্যিক অংগনবাদী কেন্দ্ৰসমূহত সময়সূচীৰ একাকৰিতা বজাই ৰখাৰ দৈনন্দিন কাম কাজৰ সুচাৰুৰূপে চলাবৰ লগতে অংগনবাদী কেন্দ্ৰৰ দ্বাৰা সময়ে সময়ে কাম কাজৰ প্ৰাথমিক শিশুৰ বিকাশৰ AWW সমূহে অনুসৰণ কৰিবলগীয়া কাৰ্যকলাপৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে শিশুসকলৰ তাৎক্ষণিক প্ৰভাৱ পৰৱৰ্তী আদেশ নোহোৱালৈকে। চ' এইটো এটা লেটেষ্ট আপডেট। পৰৱৰ্তী আপডেট নোহোৱালৈকে এনেকুৱাকৈ চলি থাকিব টাইম শিডিউল ফৰ ডেইলি এক্টিভিটিজ ইন অংগনবাদী চেণ্টাৰ 3 to 6 year। ইয়াতে আপোনালোকে যদি দেখা পায় ইয়াতে টাইম দিয়া হৈছে এটা ৰুটিন দিয়া হৈছে ফ্ৰম মে টু ছেপ্টেম্বৰ। আপোনালোকৰ মে মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে যিহেতু এইটো জুলাই মাহ শেষ হ'ল আগষ্ট মাহতো আপোনালোকে 7:30 পৰা 11:30লৈকে AM আপোনালোকৰ পাঠদান কৰিব লাগিব আৰু কিহৰ ওপৰত পাঠদান কৰিব সকলো মই সবিশেষ আপোনালোকক বুজাই দিম। ডেইলি এক্টিভিটিজ আপোনালোকৰ দিনটো কৰিবলগীয়া কাৰ্য। So daily activities কি কোৱা হৈছে welcoming children and checking their personal hygiene, attendance, reacting জাতীয় সংগীত, warm and physical activities like yoga, music and movement। আপোনালোকৰ ডেইলি এক্টিভিটিত দৈনন্দিন কাৰ্যকলাপত কি কৰিব লাগিব সবিশেষ মই আপোনালোকক কৈ দি আছো অসমীয়াতে কৈ দি আছো। শিশুক আদৰণি জনোৱা welcoming children and checking their personal hygiene আৰু তেওঁলোকৰ ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাসমূহ পৰীক্ষা কৰা, attendance আপোনালোকৰ যিটো এটেণ্ডেঞ্চ লোৱা হয় আৰু কোৱা হৈছে ৰেক্টিং জাতীয় সংগীতৰ আবৃত্তি, ৱাৰ্ম এণ্ড ফিজিকেল এক্টিভিটিজ লাইক য়োগা আপোনালোকৰ যোগ সংগীত আৰু গতিবিধিৰ দৰে শাৰীৰিক কাৰ্যকলাপ য়োগা এণ্ড মিউজিক এণ্ড মুভমেণ্ট। চ' শাৰীৰিক কাৰ্যকলাপৰ ওপৰত উষ্ণ কৰক। চ' আপোনালোকক এইবিলাকৰ ওপৰত শিশুক জ্ঞান দিব কৈছে আৰু কৈছে কি কৈছে আপোনালোকক যে যেতিয়া আপোনালোকৰ বাকী মাহবোৰ আপোনালোকে 8টাৰ পৰা 8:30 পৰা 12:30লৈকে আপোনালোকৰ পাঠদান কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ সেই মাহসমূহৰ ডেইলি এক্টিভিটি ইয়াতে দিয়া হৈছে। আপোনালোকে নিজে নিশ্চয় স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে আপোনালোকে কৰিব পাৰে আৰু শেষৰটো কোৱা হৈছে আফটাৰ ক্লজাৰ 1 PM আপোনালোকৰ যেতিয়া 1 বজাত বন্ধ হ'ব স্কুল আপোনালোকে পাঠদান বন্ধ কৰিব তাৰপিছত আপোনালোকে কি কৰিব ফিলিং আপ ৰেকৰ্ড ৰেজিষ্টাৰ ৰেগুলাৰ আপলোডিং অফ ডাটা ইন পোষণ ট্ৰেকাৰ মানে আপোনালোকৰ যিখিনি ডাটা আছে আপোনালোকে আপলোড কৰিব লাগিব। ইয়াতে কৈছে পোষণ ট্ৰেকাৰ বা হোম ভিজিট আপোনালোকে পোষণ ট্ৰেকাৰ আপলোড কৰিব আৰু হোম ভিজিটৰ যিখিনি আপোনালোকে পালে ৰেজিষ্টাৰ কৰিলে পোষণ ট্ৰেকত আপলোড কৰিব লাগিব
আৰু টাইম শিডিউল প্ৰিডিকিচিচি এক্টিভিটিজ মান্থলি বেচিক চ' এইখিনি আপোনালোকক নেক্সট ভিডিঅ'ত বুজাই দিয়া হ'ব চ' আজিৰ কাৰণে এইখিনি থেংক ইউ জয় অসম